তাৰ কাৰণে আমি সকলো আজি একত্ৰিত হৈছো। ক'ৰ পৰা আহিছা? হা? তোমাৰ ক'ৰ পৰা আহিছা? ক'ৰ পৰা আহিছা? হা? নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম ডিম্পল দাস। ডিম্পল দাস। ক'ৰ পৰা আহিছা তোমালোকে? বাবুঘাট ন? বঢ়িয়া। এইফালে আমাৰ বিহু দিন গৈ আছে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম সুশান্ত দাস। সুশান্ত দাস। ঘৰ ক'ত? মই এই ওচৰতে। তোমালোকে আজি কি প্ৰদৰ্শন কৰিবা? মই আজি ঢোল বজাম। ঢোল বজাবা ন? বঢ়িয়া। কংগ্ৰেচুলেশ্যন। ভালকৈ বজাবা। আমাৰ এইফালে খুব ধুনীয়াকৈ আমাৰ তোমালোক ক'ৰ পৰা আহিছা? ক'ৰ পৰা আহিছা? হা? কণকুলৈ। নামটো কি তোমাৰ? কি প্ৰদৰ্শন কৰিবা তোমালোকে? হা? ঠিক আছে, শুভেচ্ছা থাকিল, ভালকৈ পাৰফৰ্মেঞ্চ দিবা। ক'ৰ পৰা আহিছা? আমি ধনকুলৈ। নামটো? মোৰ নাম শ্ৰী নীৰজ উপাধ্যায়। খুব ধুনীয়া, ভালকৈ প্ৰদৰ্শন কৰিবা। আৰু এইফালে আছে, ক'ৰ পৰা আহিছে আপোনালোকে? ক'ৰ পৰা আহিছে? কি প্ৰদৰ্শন কৰিব? মিচিংসকলৰ কি বুলি কয় আপোনালোকে এইটো? ট্ৰেডিশ্যনেল ড্ৰেছ। বঢ়িয়া। ক'ৰ পৰা আহিছে আপোনালোকে? কি প্ৰদৰ্শন কৰিব এতিয়া আপোনালোকে? চাহ জনগোষ্ঠী ন? খুব ধুনীয়াকৈ শুভেচ্ছা থাকিল। এইবিলাক আছে আমাৰ স্থানীয় যুৱক যুৱতীসকল। তাৰ কাৰণে আমি সকলো আজি একত্ৰিত হৈছো। পোনপ্ৰথমে মই আমাৰ সকলোৰে সেৱাৰ থলী বৰপেটালৈ প্ৰণাম জনাইছো, প্ৰণিপাত জনাইছো। আৰু কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে, সকলো সাজু আছে। গতিকে ভাবিছো বিলম্ব নকৰি আমি আমাৰ মূল কাৰ্যসূচীলৈ অগ্ৰসৰ হোৱাটো উচিত হ'ব নহয় জানো? গতিকে সকলোকে শুভেচ্ছা শুভকামনা জনাই আজি সাংস্কৃতিক সভালৈ এটা অংশ হ'বলৈ সুযোগ দিয়াৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো। থেংক ইউ। শাসন কৰাৰ চলেৰে শোষণ কৰিছন কিয় তহঁতে, শোষণ কৰিছন কিয়? শাসন কৰাৰ চলেৰে শোষণ কৰিছন কিয় তহঁতে, শোষণ কৰিছন কিয়? মৰাই দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লুৰ্খি কলি লগালি নকিয়, লুৰ্খি কলি লগালি নকিয়, লুৰ্খি কলি লগালি নকিয়? শাসন কৰাৰ চলেৰে